ইউ উপলক্ষে আজি গোটেইকেইজনে বিন্দাছ আমাৰ বন্ধ আৰু কতো কাম নাই সো আমি অলপ ফুৰিব আহিছো আমাৰ ওচৰতে নিচে কাষতে থকা একদম বিখ্যাত ৰাইনো ৰিজৰ্ট ৰাইনো ইকো ৰিজৰ্ট আমি তালৈকে যাম তালৈকে যাই থাকোঁতে আমি ৰাস্তাতে ধুনীয়া এটা পৰিৱেশ পাইছো চাহ বাগানৰ মাজত সেইটো হৈছে বাদলাপাৰা চাহ বাগিচা সো চাক পৰিৱেশটো চাক ধুনীয়া পিনে একদম পাহাৰ যেন লাগিছে ৰাস্তাটো দেখিবলৈ ধুনীয়া এইটো ৰঞ্জিত আছে আমাৰ সেই সুব্ৰত আছে এইটো একদম হাই ফাই ধুনীয়া হেলমেট লগাইছে হেল্ল গাইস লাইক মানুহ গৈ আছে এপিনি এয়া গৈ আছে তাৰ পিছত এপিনি ধনঞ্জয় আছে আমাৰ ইয়া এতিয়া আমি যাম আমাৰ ব্লগটো এৰ পৰা আকৌ স্থগিত হ'ব আমি আকৌ গৈ ৰাইনত ষ্টাৰ্ট কৰিম বঢ়িয়া এতিয়া আমি যাম ৰাইনো ৰিজৰ্ট সো আমি ষ্টাৰ্ট দিছো বাইক ৰঞ্জিত বঢ়িয়া বাগানত তোমাৰ ধৰা পদ্ধতি আছে হয় ধুনীয়া মই আহিছোঁ আমাৰ বাদলাপাৰাত কয়লা ঘৰ আছে আপুনি আনন্দ কৰিব আজি বৰ বেয়া লাগি আহিছিল বাদলাপাৰা শুকাই নদীটো মানে এই নদীটোৰ জৰিয়তে কি হৈছে আমাৰ বাদলাপাৰা যিখন গাঁও আছে বাদলাপাৰাই হওক আপোনাৰ কাকবস্তি হওক এই দুখন গাঁৱৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে মানে বাৰিষা কালত বিভিন্ন ধৰণৰ সমস্যাত পৰিব লাগে কাৰণ এই বৃহত্তম নদীটোৰ জৰিয়তে না ইয়াতে মানে যাতায়াতৰ ক্ষেত্ৰত যেতিয়া পানী আহে না ট্ৰেক্টৰ পাৰ হ'ব পাৰিছে না JCB পাৰ হ'ব পাৰিছে চ' আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীখিনিয়ে স্কুলত যাব নোৱাৰে নহ'লে পৰীক্ষা হ'লে যাব নোৱাৰে তো সেইটো স্কুলৰ কৰ্তৃপক্ষ বুজি পাব লাগে বহুত শিক্ষক শিক্ষয়িত্ৰী থাকে চ' ল'ৰা ছোৱালীক এনেই গালি গালাজ কৰে তেওঁলোকে আহি এইগিলাখন ভিজিট কৰি যাক ধুনীয়া এটা পৰিৱেশ আছে পাহাৰীয়া তেতিয়া এই অঞ্চলৰ ল'ৰা ছোৱালীৰ সমস্যাখিনিও জানিব আৰু এইপিনে অলৰেডি পানী বাৰিষা কালত পানী বুলিয়ে নহয় খৰালি কালত হাতী কেনে আপোনাৰ সমস্যা বাৰিষা কালতো হাতী কেনে সমস্যা ৰাতি ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰে কাৰেণ্টৰ সমস্যা হয় এতিয়া সেইবিলাক ল'ৰা ছোৱালীৰ সমস্যাবিলাক বুজি পালে ভাল লাগে আৰু তেওঁলোকৰ যাতে এই সমস্যাবিলাক সমাধান কৰিব পাৰে চৰকাৰে যাতে ব্যৱস্থা গ্ৰহণ কৰে কাৰণ নিজৰ মানুহ নহয় ইয়াতে এতিয়া সাধাৰণ ওপৰত মানুহ দলংটো বনাব লাগে সোনকালে দলংটো সোনকালে বনোৱাৰ ব্যৱস্থা কৰিব লাগে ফাইনেলি আমি ইতিমধ্যে ৰাইনো ইকো ৰিজৰ্ট আহি পাইছোঁ এতিয়া আমি ধুনীয়াকৈ ৰাইনোখন ঘূৰিম আমি ক'ত কি আছে কেনেকুৱা পৰিৱেশ আপোনাৰ সম্পূৰ্ণ চালি জাৰি চাই কিনে আপোনালোককো দেখাম লগতে আমিও সেই প্ৰকৃতিৰ মনোমোহা এটা মানে যি এটা আনন্দ সেইটো উপভোগ কৰিম তাৰ লগতে আপোনালোককো দেখাম আপোনালোকে আমাৰ ভিডিঅ'টো চাব চাই কিনে লাইক কৰিব কমেণ্ট কৰিব কেনেকুৱা পালে এতিয়া আমি আহি পাইছোঁ ইয়াতে গেট পাছ ল'ব লাগিব চ' আমি ফাৰ্ষ্ট টাইম আমাৰ ৰঞ্জিত গেট পাছ লৈ আছে চ' আমি বাইকেদি আহিছোঁ চ' এজনৰ পাছিঙৰ কাৰণে 30 এইটো আমাৰ টিকেট গেট পাছ চ' এতিয়া আমি পাছ ল'লোঁ পাছ লৈ এতিয়া আমি ভিতৰলৈ যাম মই ধুনীয়াকৈ মানুহবিলাক আহি আছে হেলমেট থৈ লোৱা গৈ আছোঁ ফুলনি বাগিচা ধুনীয়া সৰু সৰু স্মল পাৰ্কিং ফুলটি মানে বাগিচা বাগিচা মানে ফুলনি এখন চাওক ধুনীয়া সৰু পাৰ্কিং এতিয়া একচুৱেলি কিন্তু এনেকুৱা পাৰ্কিংখন কেতিয়া ভাল লাগে কচোন হয় ধনঞ্জয় এনেকুৱা পাৰ্কিঙত কেতিয়া আহিব লাগিব কচোন গাৰ্লফ্ৰেণ্ডৰ লগত দো হাম দো আমাৰে দো এইটো বেছি বেছ লাগিলে ন হাম দো হামাৰে দো নাই নাই এইটো নহয় দেই ধুনীয়া ফুল আছে চাচোন কি ধুনীয়া ধুনীয়া ফুল দেই ধুনীয়া ফুল ডিপেণ্ড আছিলে নাই একবাৰ ঘৰত গৈছিলো মোজা লগাইছিলে বস্তু কাটাত চাওক কি ধুনীয়া কি ধুনীয়া পৰিৱেশ কি ধুনীয়া ফুল ফুলনি আপোনালোকৰ চাচ লাগিব প্লিজ চাওক বিভিন্ন ধৰণৰ ফুল আছে চাওক ডাঙৰ ফুলনি এইকেইটা এতিয়া চাওক আপুনি আপোনাৰ এইকেইটা ফ্ৰেণ্ডৰ লগত ভাগৰ লাগিলে বহিব পাৰে প্লিজ চাওক আপোনাৰ ধুনীয়া নদী আছে পিছফালে এখন বেগ ধুনীয়া নদী চাওক কি ধুনীয়া নদী
নম্বৰ আকৌ পাইছেতো বছ আগতে আহি ৰেডি হৈছে আমাৰ আগতে বুজিছে না গাড়ী মানুহতো বাইকত ধূলা খাই খাই আহিছে অলপ কিবা কৈ দিয়া মোৰ ফালৰ পৰা আপোনালোকক সকলোকে বিহুৰ শুভেচ্ছা থাকিল আৰু আমাৰ নাই নাই সেইটো ক্লাব নোহোৱাবি ইয়াতে বৰ্তমান আছো আমি ৰাইন এতিয়া বতৰটো একদম ঠাণ্ডা যিহেতু ঠাণ্ডা বতৰ এতিয়া আমি অলপ ডিছকাশ্যন কৰিলো কিবা কিবি এতিয়া আমাৰ আলোচনাত লাগি আছে এইপিনে ভিডিঅ' শ্বুট কৰি আছো এতিয়া আছো আমি এটা ৰুমত সিহঁতক উঠাই উঠাই মই আহি আছো উঠি আৰু আমাৰ মিটিং পাতিম এতিয়া ইয়াতে এইয়া সকলোৱে বহুত মানুহ আহিছে ইয়াতে ৰাইন বুলি পাহাৰৰ এটা টিলাত উঠি লৈছো মানে ইয়াৰ পৰা ধুনীয়াকে দেখা আমি পায় জপিয়াই দিম মানে মানে গোটেইখিনি পৰিৱেশ ওপৰৰ পৰা ধুনীয়াকে দেখা পাই চাওক দেখা পাই আমি পাহাৰৰ পৰা নামি যাম ধুনীয়াকে অকলশৰে এইপিনে ৰাস্তাৰ পিনে এইপিনে আমাৰ দুই পিনে দুটা গৈ আছে পাণ্ডৱ আগে আগে এতিয়া মই পিছে আৰু লগতো আছে পিছৰ দিকে চিকিউৰিটি আছে দুইজন এই চাক আগৰ দিকে চিকিউৰিটি আছে দুইজন চ' মই একদম চেফটি আৰে যিহেতু বাঘে আহক মই একদম চেফটি মানে মই এতিয়া পৰিৱেশ সুন্দৰ পৰিৱেশত এই বাগানৰ এইফালে পিছফালে আহি আছে আমি সেই ষ্টেজখনত উঠিলো নেকি যায় কোনটো ষ্টেজ আছিলে এইটো পচা ভয় লাগিব নহয় নেকি বতা ভাঙি যাব চকী চকী এইটোতহে আছে সেই সেইটোত গ'ল অলপ যায় এইটো চাব পাৰে এইটো আমাৰ দীপেন দা এইটো ৰঞ্জিত দা এইটো আমাৰ কোন আছিল সুব্ৰত দা আৰু আমাৰ এইটো আমাৰ ধনঞ্জয় দা আৰু এইফালে মই আচ্ছা ৰঞ্জিত আৰু মই ধুনীয়াকৈ পিনি ফুৰিম এতিয়া চাওক ইয়াতে যিয়ে নহওক আমি ৰাইনো আহিলোঁ ফাৰ্ষ্ট টাইম আমি ঘোঁৰাত উঠিলোঁ আমি ধৰ সৰু হ'লেও ভূটান পাহাৰখন অলপমান আমি বগালোঁ এতিয়া নেক্সট আমি চাওক ইমান ধুনীয়া এটা পৰিৱেশ ইয়াতে আমি ফুৰিছোঁ ধুনীয়া পাহাৰৰ ওপৰত বুলি ক'লেও ভুল নহয় পাহাৰৰ ওপৰতে ন এতিয়া পাহাৰৰ ওপৰত চাওক ধুনীয়াকৈ আমাৰ ইমান ধুনীয়া ফুলনি বনাইছে তাতে আপোনালোকৰ পুৰণা মডেলৰ গাড়ী আছে তাতে আকৌ আপোনালোকৰ পিনে চাহ পৰাকৈ ধুনীয়া ফুলনি বাগিচা বনাইছে আৰু লগতে আপোনাৰ চাহ বাগিচা বনাইছে লগতে আপোনাৰ পাহাৰৰ ওপৰত খাব পৰাকৈ ধুনীয়া ৰেষ্টুৰেণ্টো আছে ইয়াতে হয় না ভেৰি নাইচ এতিয়া চাহ এইটো এই পাহাৰৰ এইটো চিন চাওক আপোনালোকে কি ধুনীয়া আছে হয় না মেকিং বঢ়িয়া লাগছে কিন্তু পৰিৱেশটো এতিয়া লগা নাই বিভিন্ন ধৰণৰ বিভিন্ন ঠাই ঘূৰিলো আমাৰ এতিয়া অন্তিম অৱস্থা ৰাইনো শেষ আমাৰ সমাপ্ত কৰিলো ঘূৰি এতিয়া আমি ইয়াতে অলপমান জিৰণি লৈছো এইটো আমাৰ ৰঞ্জিত শুই লৈছে পুৰা এপিনে তাৰ সেইটো টুংটাং ঐ ভাই কেঁচা হে টুংটাং